হেল্ল' গাইজ, মোৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ ৰঙালাও আৰু শুকান গাহৰি মাংস। আপোনালোকে খাই পাইছেনে? যদি পাইছে কমেণ্ট কৰি জনাব। আৰু ইয়াত কি লাগিব মই আপোনালোকক এতিয়া দেখুৱাম। ইয়াত লাগিব শুকান গাহৰি, ৰঙালাও এটা নালাগে, এফাল লাগিব, 2টা আলু, এটা পিঁয়াজ, এটা নহৰু, 3টা জলকীয়া আৰু এটা বিলাহী। এতিয়া তেল দিলোঁ, 2টা শুকান জলকীয়া দিলোঁ, এটা পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ দিম। তেল অকণমানে দিছোঁ, গম পাই গাহৰি মাংসত তেল একেবাৰে কমকৈ দিলেও হয় বা নিদিলেও হয়, এইটো আপোনালোকৰ কথা। তেল ধুনীয়াকৈ উলিয়াই যায়। তাৰপিছত এতিয়া গাহৰি মাংসখিনি দিম, শুকাই থোৱা গাহৰি মাংস। অকণমান ইয়াৰ পৰা তেল ওলাব দিম। তাৰপিছত আমি ৰঙালাওটো ইয়াত দি দিম। দেখিছে কিমান ধুনীয়াকৈ তেল ওলাই গৈছে, দেখিছে। ইয়াত দি দিম এতিয়া ৰঙালাও আৰু আলুখিনি। আপোনালোকে এনেকুৱা খাই চাবচোন, ৰঙালাও দি শুকান গাহৰি মাংস বহুত ভাল লাগে খাই। গাহৰি মাংসৰ এটা ধুনীয়া গোন্ধটো ওলাই থাকে, শুকান কৰি থোৱা। ইয়াত হালধি দিলোঁ, সোৱাদ অনুসৰি নিমখ, এতিয়া ধুনীয়াকৈ এইখিনি চব মিক্স কৰি দিম। মছলা 2 চামুচ, জলকীয়া আপোনালোকে খাব পাৰে বা দিব পাৰে যিমান লাগে। মই অকল 3টাই দিছোঁ জলকীয়া। ধুনীয়াকৈ মিক্স কৰি দিম এতিয়া ধুনীয়াকৈ। ইয়াৰ পৰা তেল ওলাইছে, এতিয়া ঢাকন দি দিম। মিক্স কৰি ঢাকন দি 10 মিনিট সময়ৰ কাৰণে সিজাম ৰঙালাও আৰু আলুখিনি। এতিয়া ঢাকন দি দিওঁ 10 মিনিট সময়ৰ কাৰণে সিজিবলৈ। এতিয়া অকণমান সিজিলে, এতিয়া ইয়াত বিলাহী দি দিম। লগত আপোনালোকে দেখিছিলে মই নহৰু আৰু জলকীয়া 3টা খুন্দি থৈছিলোঁ, সেইখিনি মই দিয়া নাছিলোঁ, এতিয়া দি দিম। আপোনালোকে তেলতো দি দিব পাৰে, কিন্তু শুকান গাহৰিত এনেকুৱাকৈ দিলে যেতিয়া অকণ সিজি যায় চব্জিখিনি, তেতিয়া দিলে খাবলৈ ভাল লাগে, এটা ধুনীয়া গোন্ধ ওলাই থাকে। এতিয়া আকৌ ঢাকন দি দিম যেতিয়ালৈকে বিলাহী আৰু ৰঙালাওখিনি গলি নাযায়। এতিয়া দেখিছে ধুনীয়াকৈ সিজি গ'ল ৰঙালাও আৰু আলুখিনি। ইয়াত আপোনালোকে অকণমান পানী দি থুপথুপীয়াও খাব পাৰে, কিন্তু আজি আমি ভাজি খাম বুলি ভাবিছোঁ, সেইকাৰণে ভাজিকৈ বনাইছোঁ। দেখিছে গাহৰি মাংসখিনি কিমান ধুনীয়া আৰু একদম সহজ পদ্ধতি। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব এনেকুৱা। এতিয়া আমাৰ সিজিলে, ধনিয়া দি দিছোঁ। কিমান ধুনীয়া হৈছে দেখিছে, এবাৰ ট্ৰাই কৰিব। দেখিছে কিমান ধুনীয়া হ'ল। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। যদি কোনোবা নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ধুনীয়াকৈ হ'ল।